হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ডিমৰ এটা বেলেগ ৰেচিপি। সেইটো হৈছে আপোনাৰ ঠিক অমলেটৰ নিচিনাই হয়, কিন্তু আপোনাৰ ৰেচিপিটো আপুনি যদি বনাই খাই চাই বিৰাট বেছি ভাল পাব। ইজি হয় কিন্তু টেষ্টি হয়। বিশেষকৈ আমি ভাবোঁ ন যে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি টিফিনত দিবৰ কাৰণে বা ব্ৰেকফাষ্টৰ কাৰণে আমি নিজে ইভেন খাবৰ কাৰণে তো এইটো ৰেচিপি বহুত বেছি আপোনালোকে ইউজ কৰিব পাৰিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই কেনেকৈ বনালোঁ আপোনালোকে চাওক, আৰু যদি আপোনালোকে চাই ভাল পালে তো তেতিয়াহ'লে প্লিজ আপোনালোকে এটা লাইক কৰি দিব, আৰু যদি এই মোৰ চেনেললৈ আপোনালোকে নতুন আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ইয়াতে প্ৰতিটো ভিডিঅ' মই চেষ্টা কৰোঁ যাতে আপোনালোকৰ কাৰণে কিবা এটা ইনফৰ্মেটিভ আনিবৰ কাৰণে। গতিকে মোৰ ভিডিঅ'বিলাক প্ৰায় প্ৰতিটো ভিডিঅ' ইটো সিটোৰ লগত প্ৰায় অলপমান ডিফাৰেণ্ট টাইপ হয়। গতিকে মোৰ উদ্দেশ্য সেইটোৱে যাতে আপোনালোকক কিবা এটা মই ইনফৰ্মেটিভ কিবা এটা দিব পাৰোঁ। তো আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই ফ্ৰেণ্ডছ, এয়া হৈছে এটা অমলেটৰ ৰেচিপি। আপোনালোকে চাগে ভাবিছে অমলেটৰ ৰেচিপিটো আকৌ বেলেগকৈ বনাব লগা ভিডিঅ' হয় নেকি? য়েছ, কাৰণ এইটো অমলেটৰ ৰেচিপিটো আমি নৰ্মেলি যিটো ঘৰত খাই থাকোঁ সেয়াতকৈ বহুত বেলেগ হয়। কেলৈ বেলেগ হয় বুলি মই কৈছোঁ, এয়া দেখিছেনে? আপোনাৰ শ্বেপ ৱাইজো এইটো দেখাত ধুনীয়া হয়, আৰু প্লাছ এইটো কি হয়, বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে বহুত ভাল পায়। মোৰ ছোৱালীয়েতো বহুত বেছিয়ে ভাল পায় ইয়াক, কাৰণ দেখাত ঠিক পিজ্জা নিচিনা আপোনাৰ হয়। প্লাছ আপোনাৰ ইয়াতে যেতিয়া খাব ইয়াতে চীজৰ ফ্লেভাৰ পাব, তো তেনেকৈ। আৰু এতিয়া ইহঁতেতো এনেও আপোনাৰ ডিম খাই বহুত ভাল পায়, তো এইটো বিশেষকৈ সৰু ল'ৰা ছোৱালী পচন্দ হয়। আৰু ইয়াত এইটো একচুৱেলি এনেকুৱা হয় যে এইটো ঠিক আপোনাৰ স্পেনিছ অমলেটৰ আধাৰতে হয়, কিন্তু স্পেনিছ অমলেট নহয়। স্পেনিছ অমলেটটো আপোনাৰ অকণ টাইম লাগে। তাত যিহেতু আপোনাৰ আলু, মই এটা দেখাম পিছত ভিডিঅ'ত আপোনালোকে গম পাব। মই এতিয়া যিটো ৰেচিপি আপোনাক দেখাবলৈ গৈ আছোঁ ছেম তেনেকুৱা প্ৰচেছে হয় স্পেনিছ অমলেটটো, কিন্তু তাত কি হয়, আপোনাৰ আলুটো ফ্ৰাই কৰি ঠাণ্ডা হ'বলৈ টাইম দিব লাগে। যিটো আমি কেতিয়াবা লৰালৰিতে আপোনাৰ সেনেকৈ আকৌ আলুখিনি থৈ আকৌ সময়ত ৰৈ থকা সেইটো সময় আমাৰ হাতত নাথাকে। গতিকে আপোনালোকে তেনেদৰে ৰৈ নাথাকি প্ৰায় সেইটো ষ্টাইলতেই, কিন্তু আলুখিনি ঠাণ্ডা হ'বলৈ আপোনাৰ নৰখোৱাকৈয়ে এই ধৰণে আপোনালোকে বনাব পাৰে। এয়া দেখিছেনে? আহক এতিয়া আমি এইটো কি ধৰণে, কিন্তু একদম ইজি ৰেচিপি হয়, আৰু আপোনালোকে এইটো কেনেদৰে বনাব লাগে চাওঁ আহক। ইয়াৰ বাবে লাগিব আপোনাৰ মজলীয়া চাইজৰ পিঁয়াজ এটা। এইটো আমি এইটো চাইজত কাটি লৈছোঁ। আৰু এয়া আমি এনেকুৱা এখন পেনত আপোনাৰ তেল দি লৈছোঁ। এই তেল প্ৰায় গৰম হৈছে। ইয়াতে মই এতিয়া মজলীয়া চাইজৰ 3টা আলু লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ, আৰু কাটি লৈ এতিয়া তেলত দি দিম। এইটো চাইজত কাটি ল'ব আলু, কাটি লৈ এতিয়া আমি তেলত দি দিম। এয়া আমি আলুখিনি তেলত দি দিছোঁ। এইদৰে অলপ দেৰি সিজিব লাগিব এতিয়া আলুখিনি। আৰু ইয়াৰ বাবে লাগিব আপোনাৰ 4টা ডিম। এয়া আমি 4টা ডিম এটা বাউলত এনেকৈ ভাঙি লৈ লৈছোঁ। ইয়াত মই এয়া আপোনাৰ বাহুবলীৰ ডিম লৈছোঁ। আপোনালোকে বেলেগ ডিমো ইউজ কৰিব পাৰে। এয়া 2 মিনিটমানৰ পাছত আলুখিনি আধা সিজা হৈছে। এতিয়া আমি ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এয়া আৰু এনেকৈ অলপ দেৰি আৰু সিজাব লাগিব, ক'ব গ'লে আলুখিনি ভালকৈ সিজাব লাগিব। ইয়াত আমি এতিয়া দিছোঁ এয়া নিমখ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। মই এখন চামুচত আপোনাৰ 1.5 চামুচ দিছোঁ। আৰু ইয়াতে আপোনালোকে হালধি দি দিব। এয়া হালধিটো নিজৰ হিচাপ অনুযায়ী দিব। বহুতে হালধি বেছি হ'লেও বেয়া পায়, কম হ'লেও বেয়া পায়, নিজৰ ইচ্ছামতে দিব আপোনালোকে। আৰু ইয়াতে আমি ঘৰৰ এটা মছলা বনাই থওঁ, এইটো আগতেও ভিডিঅ'ত মই কৈছোঁ। আপোনাৰ বেলেগ বিশেষ একো নাই, ইয়াতে জিৰা, ধনিয়া, তাৰপিছত আপোনাৰ ইয়াতে লং, ডালচেনি, ইলাচি এটা বনাই থওঁ মই। এইটো মই দেখাইও দিছোঁ মোৰ। এইটো ইয়াতে মই এয়া বনাই থওঁ, ইয়াত অলপ দি দিছোঁ। দিলে আপোনাৰ অলপ ফ্লেভাৰটো ভাল হয়। আৰু এয়া দেখিছেনে, 2 মিনিটমানৰ পাছত আলুখিনি আপোনাৰ ভালকৈ সিজি গৈছে। এতিয়া আমি ইয়াতে চীজ দিম। চীজটো আপোনাৰ অপশ্যনেল হয়, কিন্তু আপুনি চীজটো দিলে খাবলৈ বেছি ভাল লগা হয়, সোৱাদ লগা হয়। গতিকে মই চীজটো দিয়াটো প্ৰিফাৰ কৰিম। দি চাব, বেছি ভাল পাব খাই। এয়া আমি এইটো আমুলৰ এইটো চীজ ইউজ কৰিছোঁ। ইয়াৰ এটা আপোনাৰ শ্লাইচ দি দিম, আৰু শ্লাইচটো আপোনালোকে ইয়াতে থাকে পেকেটত, এই এনেকুৱা টাইপৰ এইটো। তো এনেকুৱা শ্লাইচ এটা দি দিম, আৰু এইটো শ্লাইচটো সৰু সৰুকৈ ছিঙি ল'ব। ছিঙি লৈ আপোনালোকে ইয়াতে দি দিব। এয়া আমি ইয়াতে চীজখিনি টুকুৰা টুকুৰ কৰি ইয়াতে দি দিছিলোঁ। ইয়াতে দি দিয়াৰ লগে লগে এতিয়া দেখিছেনে, এইখিনি লাহেকৈ গলিবলৈ ষ্টাৰ্ট কৰিছে। যে মই ডিম 4টা লৈছিলোঁ, এই ডিম 4টা এইদৰে ভালকৈ ফেটি ল'লোঁ, আৰু ফেটি লোৱাৰ পিছত এতিয়া এইকেইটা ইয়াতে দি দিলে হ'ব আপোনাৰ।
এয়া মই ইয়াতে ফেটি লোৱা এই ডিমকেইটা এই আলুখিনিৰ ওপৰত এইদৰে দি দিছোঁ। এইদৰে খালি এটা কথা মনত ৰাখিব যে চিজখিনি দিয়াৰ ঠিক অলপ পাছতেই দি দিব। দেখিছেনে ইয়াত দিয়া হৈ গৈছে। এতিয়া আপোনাৰ কাম হৈয়ে গৈছে আৰু এতিয়া আপুনি গেছৰ ফ্লেমটো একদম চিমত থৈ দিব আৰু এখন এটা আমি এটা ঢাকন দি দিম আৰু 5 মিনিট সময় সিজাম। এয়া এতিয়া অমলেটটো আপোনাৰ 5 মিনিট হৈ গৈছে। এয়া দেখিছেনে ইটো সাইড প্ৰায় তলৰ সাইডটো সিজি গৈছে। এতিয়া আমি ইয়াক উল্টিয়াব লাগিব। এতিয়া অমলেটটো উল্টিয়াব লৈছোঁ। মই সেইকাৰণে কাঁহী ইউজ কৰোঁ এখন। আপোনালোকে যি ধৰণে ভাল পায় সেইধৰণে উল্টিয়াব পাৰে। এয়া লুটিয়া হৈ গৈছে এইটো। এতিয়া আমি আকৌ এইটো ইয়াতে এতিয়া আকৌ পেনত দি দিম। এয়া আপোনাৰ লুটিবা হৈ গৈছে। এতিয়া আমি আকৌ ইয়াতে এতিয়া ঢাকনখন আকৌ দি দিম, দি আকৌ অলপ দেৰি সিজাম। এয়া আপোনাৰ হৈ গৈছে দেখিছেনে। এতিয়া মই কাটি দেখুৱাম আৰু চাব আপোনালোকে। এতিয়া এইদৰে আপোনালোকে এইদৰে কাটি আপোনালোকে এই ধৰণে দিবও পাৰে। এয়া দেখিছেনে এয়া এইদৰে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক দিব পাৰে টিফিনত, ব্ৰেকফাষ্টত। সিহঁতে খাবলৈ ভাল পাব। আৰু অকল ইয়াতে আপোনাৰ এগ আছে বুলিও নহয়, ইয়াতে পটেটোজো আছে, আলু দিয়া হৈছে। এয়া